आप क्यों मारा है? क्या बंदूक दिखाता है ये लोग बंदूक दिखा के गाँव आदमी को ऐसे देता है ये लोग बंदूक दिखाता है नहीं करेगा তিনিচুকীয়া জিলাৰ উজনি ফাংনেঙত আলফাৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ বিবেক অসমক আটক এই মুহূৰ্তত দিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ অসম অৰুণাচলৰ সীমান্ত উজনিৰ ফাংনেঙত আসাম ৰাইফলৰ আৰু আৰক্ষীৰ অভিযান কালত আলফাৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ বিবেক অসমক আটক কৰিবলৈ সক্ষম হয় পুনৰ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল উজনি ফাংনেঙত 23 আসাম ৰাইফল আৰু অসম আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আলফাৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ বিবেক অসম ওৰফে বাস্তৱ ফুকনক আটক কৰিবলৈ সক্ষম হয় বিবেক অসমৰ লগত আছিল আলফাৰ দুধৰ্ষ কেদাৰ মৃগাং অসম অভিযান চলোৱা বুলি আগতীয়াকৈ উমান পাই পলাবলৈ সক্ষম হয় আলফাৰ দুধৰ্ষ কেদাৰ মৃগাং অসম তথ্য অনুসৰি উক্ত এলেকাত অভিযান কালছোৱাত অসামৰিক পোছাকত অহা আসাম ৰাইফলৰ জোৱানে নিৰীহ লোকৰ ওপৰত কোনো ধৰণৰ সোধপোছ নকৰাকৈ এফালৰ পৰা শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আমি কামলৈ গৈছিলোঁ তিনিজনে কামলৈ গৈছিলোঁ গোটেই চাৰিজনে কামলৈ যাওঁতে নদী কিনাৰত মানে চিভিল ড্ৰেছত ফৌজি হয় নে কি হয় নে সেইটো নাজানো এম্বুলেঞ্চত আহিছিলে তাৰপৰা আমাক কৈছে তহঁতি ক'ৰ হয় বুলি ক'লে আমি ক'লোঁ ইয়াৰে হয় ওচৰলৈ লয় আমি ইয়াতে কাম কৰোঁ ইয়াতে কাম কৰিবলৈ আহিছোঁ বুলি সেনেকৈ ক'লোঁ তাৰপৰা ঠিক আছে চব্জি কথা সুধিলে তাৰপৰা চব্জি হেৰি মুঠাটো কেইটকা 10 টকাত আজিকালি লাই শাক ঢেৰ পায় বুলি কৈছে বাবলুৱে তাৰপৰা সি সেনেকৈ কৈ কিনি ব'ল আমাৰ লগত ব'ল বুলি ক'লে ঠিক আছে ব'লক বুলি ক'লোঁ পাহাৰ কিনাৰলৈ লৈ গ'ল বুঢ়া এজন আছে তহঁতি দাঙি লৈ আহিব লাগে নহ'লে তহঁতক যে মাৰিম দেই আনিব নোৱাৰিলে যে মাৰিম আমি ডিফেন্সৰ মানুহ বুলি সেনেকৈ কৈছে ঠিক আছে বুঢ়াটোক উঠাই আনিব লাগে তো ব'লক তেতিয়াহ'লে আমি যাওঁ এনেকৈ বুলি গ'লোঁ তাত এজন ল'ৰাক মাৰি আছে দেখিছোঁ তাত গৈ কিনি অকণমান দেৰি খাৰা হ'লোঁ তাত খাৰা হোৱাৰ পিছত দেখিছোঁ যে এজন ল'ৰাক মাৰি আছে মাৰি কিনি আনিলে আমাৰ ওচৰতে মাৰি আছে পিটি আছে তাৰপৰা এজনক চিনি পাওঁ নাই বুলি ক'লে আমি কৈছোঁ চিনি নাপাওঁ ইজনকো সুধিছে সিজনকো সুধিছে গোটেইকেইজনকে সুধিছে আমি কৈছোঁ নাপাওঁ নাই দেখা আৰু ল'ৰাজনক দেখাও নাই আৰু আমি দেখিলেহে চিনি পাম তাৰপৰা সেনেকৈ কৈ কিনি তহঁতি চিনি নাপাওঁ বুলি কৈ কিনিয়ে মানে পূৰা মাৰ ধুৰ কৰিছে গাঁৱত তাৰপৰা একদম তহঁতি চিনি নাপাওঁ তহঁতিয়ে মেইন হয় বুলি কিনি এনেকৈ কৈ কিনি মানে পিটিছে তেতিয়া তাৰপৰা আৰু এটা আছে বোলে হাথিয়াৰৰ সৈতে আছে সেইটোক ধৰি লৈ একে যা নহ'লে তহঁতকো আৰু দিম তহঁতকে গুলিয়াম এতিয়া নহ'লে ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট জনজাগৰণ লাইভ